দেখাম আপোনালোকক কইনাকন্দা শিল। কইনাকন্দা শিল বুলি কয় কিহৰ কাৰণে? আগৰ দিনৰ ৰজা বঘৰা ৰজাই কইনাক বিয়া পাতি পেলাই গৈ আছিলে। তেতিয়া বহুত জোৰছে ধুমুহা বতাহ আহিছিলে। তেতিয়া ধুমুহা বতাহটো চবেই পাথৰৰ তলত ৰখিলে। তাৰপিছত ধুমুহা বতাহ কাৰণে সেই পাথৰখিনি সেই মানুহখিনিৰ ওপৰত পৰি গ'ল। সেইটো কাৰণে এইখিনি পাথৰৰ নামখিনি দিছে কইনাকন্দা শিল। আৰু ৰাতিকে মানুহবিলাকক কৈছে যেন কি কইনাৰ মানে বচুৱাকৈ আৱাজ আহি থাকে। এই কইনাকন্দা শিলটো মৰিগাঁৱৰ মায়াঙত আছে। এই কইনাকন্দা শিলৰ ভিডিঅ'টোৰ পৰা মই এতিয়া বিদায় লৈ আছোঁ। এতিয়া আপোনালোকক মই পুনৰ এটা ভিডিঅ'ত লগ পাম। আপোনালোকে মোৰ নিউ ভিডিঅ' চাবলৈ মোৰ পেজটো ফ'ল' কৰি দিব।